হাই ইউটিউব মোৰ ভিডিঅ'টো পুৰা গাইজবিলাকক ভাইৰেল কৰি দিয়ে মানে তামাম দুখ মোৰ গম পাইছে না ইউটিউব নহয় গাইজ তামাম দুখ মোৰ ছোৱালী এটা নপতে মোৰ লগত ফেচবুকত মেছেজ কৰোঁতে একটা প্ৰতিভা ওলাইছিলেহে কিয় 15 টকাৰ ৰিচাৰ্জ খোজে 15 টকাৰ ৰিচাৰ্জ কোনোমতে দিলোঁ ব্লক কৰি দিলে মোক কিয় জানো গমেই নাপালোঁ অলপমান দুদিন মিঠাকৈ কথা পাতিলে তাৰপিছত 15 টকাৰ ৰিচাৰ্জটো খুজিলে দিলোঁ ব্লক কৰি দিলে মোক গাইজ আমাৰোতো ছোৱালী মন যায় ঘূৰিব মন যায় চেনি খাব মন যায় আমাৰো হয় না নহয় গাইজ নপতে ৰে কি কৰিলে পুতিব গাইজ গাড়ী লাগে বুলি কয় নাজানো আৰু গাড়ী হ'লে পতে জানো গাইজ ইমান ধুনীয়া চেহেৰা হ'লেও নপতে কি কৰিম থাকিব নোৱাৰো ৰাতি শুব নোৱাৰো অকল মনত এটাই চিন্তা কেতিয়া মাল পতাই ঘূৰাবলৈ যাম গাইজ নোৱাৰিছোঁ আৰু মাইনা কোনোবা এজনীক পতি যোৱা এনেকুৱা মৰম কৰিম নহয় জাঙিয়া নিপিন্ধো নিজে হ'লেও তোমাক মৰম কৰিম নাখাওঁ তোমাক খুৱাম বিমল খোৱা বাদ দিম তোমাক মই চকলেট কিনি দিম এনেকুৱাই মৰম কৰিম আৰু কি দিম কচোন কিমান মৰম দিম আৰু মই গোটেই অন্তৰখনত গোটেই মৰম সোমাই আছে খালি গিলাবলৈ মাল এটা পতি যোৱা মাইনা বহুত সুখত ৰাখিম থাৰ গাড়ী নিকিনো চাইকেলত হ'লেও ঘূৰাম এনেকুৱা মৰম কৰিম নহয় গম পাই যাবা মাইনা পতি যোৱা 15 টকাৰ ৰিচাৰ্জ নহয় এইবাৰ 299 ভৰাই দিম বেছি ভৰাই দিম আৰু মুঠতে বহুত মৰম কৰে এই খালী অন্তৰখন পূৰ কৰি দিয়া মাইনা নোৱাৰিছোঁ আৰু থাকিবলৈ তুমি হ'ল কিহন মোৰ জীৱনে আধৰুৱা বহুত মৰম কৰিম মই ইমান দুখ গাইজ ভিডিঅ'টো পূৰা ভাইৰেল কৰি দিয়া কিজানি কণাই কচৰাই এজনীমান ওলায়ে মোৰ কাৰণে এতিয়া আপোনালোকৰ আশাতে আছোঁ মই আপোনালোকে মাল পঠাই দিলে আপোনালোকে পাৰিব আৰু আপোনালোকে যদি ভাইৰেল কৰি দিয়ে কোনোবা কোণৰ পৰা এজনী হ'লেও ওলাই আহিব চাগে এই মোৰ ভাগ্য মৰম অলপমান ল'বলৈ কিবা এটা কৰা গাইজ নহ'লে নোৱাৰিছোঁ আৰু থাকিবলৈ টোপনি নাহে মোৰ 8টা বজালৈকে গম পাওঁনে 8টা বজাৰ পিছতেই টোপনি আহে ৰাতি কি কৰিম মই পূৰা ভাইৰেল কৰি দিয়া গাইজ তেতিয়া চাগে মই পাম মোৰ জীৱন সংগিনীজনী নহ'লে নহৈছে আৰু কোনো ভাৱেই নিদিয়ে ফেচবুক ডালততো কোনোৱে পাত্তাই নিদিয়ে ইমান মেছেজ কৰোঁ পাত্তাই নিদিয়ে গাইজ খং উঠি যায় মোৰ তামাম খং উঠে মোৰ ইমান মেছেজ কৰোঁ মই মানে এটা নপতি গাইজ পাত্তাই নিদিয়ে মেছেজ ৰিপ্লাই নিদিয়ে আকৌ কি ক'ম আৰু এতিয়া আপোনালোকৰ ওচৰতে আছোঁ আৰু আপোনালোকে যি কৰে তাকে হ'ব আৰু ভাইৰেল কৰিলে চাগে মোৰ জনী পাম আৰু কিবা এটা কৰা গাইজ চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মই মানে একচুৱেলি নতুনকৈ ব্লগ চেনেল খুলিছোঁ চ' আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব লাইক কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো মানে নতুনকৈ এইটোত ব্লগ চেনেল আহিব মোৰ নতুন ব্লগ আহি থাকিব তো মানে কি হ'ল মই আগতে ব্লগ চেনেল আছিলে কিন্তু মানে মই ভাইৰেলেই হোৱা নাছিলোঁ আৰু সেইটো কাৰণে চেনেলটো বাদ দিবলগীয়া হ'ল তো এতিয়া ভাবিছোঁ নতুনকৈ খোলোঁ কিন্তু থাকিব নোৱাৰোঁ মানে মই ব্লগ নবনোৱাকৈ থাকিব নোৱাৰোঁ তো হ'লেও ভাইৰেল নহয় কি কৰিবি উপায় নাই হ'ব চাগে আশা কৰিছোঁ এনেও হ'ব এদিন নহয় এদিন ছাকচেছ হ'ম ছাকচেছ সফল পাম তো গাইজ ভিডিঅ'টো যদি চাই ভাল লাগে আৰু লাইক কমেণ্ট সকলোবোৰ কৰি যাব আকৌ নতুন ব্লগ আনিম আপোনালোকৰ আগলৈ তো আজি মানে কি হ'ল ব্লগ এটা বনাওঁ এনেই ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ তো সেইটো কাৰণে এনেই এক্টিঙৰ যোগেদিয়ে মানে এটা ব্লগ এটা বনালোঁ এক্টিংটো জানো নে নাজানো মানে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু মইনো আৰু কি ক'ম হয়নে নহয় তো আজিলৈ ইমানে তো ৰাখিছোঁ বাই